খেলা দে আমি আজি যাবলৈ ওলাইছো কনকা আৰু এতিয়া আমি আছো তেল ডিপুত কাৰণ আমাৰ গাড়ীৰ তেল শেষ হৈছে আৰু এতিয়া আমি ফাইনেলি এন্ট্ৰি কৰিলো কনকাৰ গেট ইয়াতে চাওক আমি ফাৰ্ষ্টত আমি গাড়ীতে ৰখি আছো কিন্তু মিষ্টাৰে কি কৰিছে গাড়ীৰ পৰা নমিছে আৰু এইখিনি ভিডিঅ' কৰিছে বহুতে ভাল লাগিছে মিষ্টাৰক বহুত বহুত ধন্যবাদ কনকা ভিলেজ ৰিজৰ্টত খুব ধুনীয়া এক মনোমোহা পৰিৱেশ আপোনালোকে দেখা পাইছে এয়া হৈছে কনকা দ্য ভিলেজ ৰিজৰ্ট জাষ্ট উই হেভ এৰাইভড এট হিয়াৰ আৰু মোৰ লগত আহা মোৰ বন্ধু সাফি আৰু তেওঁৰ পৰিয়াল তো বৰ্তমান মোৰ বাবুটোক ৰেডি কৰি আছে বহুত জেদ কৰি আছে বাবু চাইছে কিমান কান্দাকাটি কৰি আছে তাৰ মানে গাড়ীত সোমাব লাগে এইটোৱে কথা এতিয়া আমি গাড়ীত আহিছো বাবা ভিতৰত যাম আমি বলা বিস্কুট দিয়া থৈ দিয়াতে বলা বলা বাবা ভিতৰত যাম বলা থৈ দিয়াটো চাইছে নে কেনেকুৱা জিত লগাইছে কেনেকুৱা লাগি আছে সাফিয়ে ক'ব কেনেকুৱা লাগি আছে কোৱা জাষ্ট আহি পালো এতিয়া অলপ ফুৰি চাও কেনেকুৱা লাগে তাৰ পিছত কমেন্ট কৰি আছো আচ্ছা আমি তো গাড়ী ইয়াত পাৰ্কিং কৰিলে এতিয়া যাম কোন ফালে দি ও এইটো হ্যাপি নিউ ইয়াৰ এইটো গেট আছে ইয়াত আমি এইটো ৰাস্তা দি এন্ট্ৰি কৰিলো আৰু গাড়ীটো ইয়াত পাৰ্কিং কৰিলো মিস্টাৰ শুকুৰ আলীয়ে গাড়ীটো ধুনীয়াকৈ চলাইছিলে আৰু বৰ্তমান আহি আমি যেহেতু উপস্থিত হ'ল আৰু এইটো গেটেৰে আমি আকৌ ভিতৰলৈ সোমাই যাম আসলতে কিমান দূৰলৈকে এই ভিলেজ ৰিজৰ্টটো আছে আৰু তেওঁলোকে খুব ধুনীয়াকৈ গেটটো ইয়াত সজাই ৰাখিছে আৰু ইয়াত হ্যাপি নিউ ইয়াৰ বুলি সকলোকে সম্বোধন কৰিছে তেওঁলোকে শুভেচ্ছা জ্ঞাপন কৰিছে এইটো গেটৰ মাজেৰে আমি সোমাই যাম গতিকে অলপ অপেক্ষা কৰিম যেহেতু আমি অলপ ৰেডি হৈ আছো তো গেটটো দেখুৱাই দিছো এইটো গেটেৰে আমি হ্যাপি নিউ ইয়াৰ লৈ ললো আৰু এতিয়া আমি প্ৰৱেশ কৰিম গাইজ আমি এন্ট্ৰি কৰাৰ পিছত এইখিনিত আহিব লাগে এই কাউণ্টাৰটোত ইয়াতে আহি মানে ইয়াতে মেপটো আছে আপুনি মানে ক'ত যাব ক'ত কি আছে সব মেপ আছে প্লাছ ইয়াৰ ভিতৰত কি কি সুবিধা আছে সব মেপত হেৰি কৰা আছে তাৰপিছত ইয়াতে ল'ব লাগে গেট পাছ প্লাছ কিবা কিবি টিকট ল'ব লাগে মই এইবিলাক একো নাজানো পইচা দি পিনে টিকট ল'ব লাগে আপুনি যিয়ে কৰক সেই টিকট কেইটাই মানে পইচা টিকট এটা টিকট দিব লাগে আৰু হেৰি কৰিব লাগে মানে যি কৰিব বিচাৰে টিকট দিয়ে কৰিব লাগে আৰু টিকটত 50 रुपीसকে এনেকৈ কিবা এটা টিকট পোৱা যায় আমি 2500 টকাৰ টিকট লৈছিলোঁ দেন আমি যি কৰিলোঁ আৰু যিখিনি বাকী থাকে সেইখিনি আমি খোৱাত শেষ কৰি দিছোঁ আৰু গোটেই সুবিধা ইয়াতে আছে মানে কি আছে মেপটোত ধুনীয়াকৈ দিয়া আছে দেখা আছে ক'ত কি আছে আৰু গাইজ আমি এতিয়া যাম এন্ট্ৰি কৰিম আৰু এইটো হ'ল গেট এইটো মেইন গেটটো হ'ল এইটো মানে পাৰ্কৰ ভিতৰত এন্ট্ৰি কৰাটো হ'ল এইটো গেট কিন্তু মেইন গেটটো আমি ফাৰ্ষ্টতে থৈ আহিছোঁ সেইটো গেট হ'ল মেইন কিন্তু এইটো পাৰ্কৰ ভিতৰত এন্ট্ৰি কৰাটো আৰু এতিয়া আমি সোমাম এই ভিতৰত ইয়াতে মিষ্টাৰ আৰু সাফি দাদাই তাতে টিকট লোৱাত ব্যস্ত হৈ আছোঁ আৰু আমি অকণমান আগুৱাই আহিলোঁ আৰু ইহঁতে আহি পোৱাৰ পিছতহে আমি টিকট মানে গেট পাছটো দিয়াৰ পিছতহে আমি ভিতৰত সোমাব পাৰিম সেইকাৰণে আমি ইয়াতে অলপ ভিডিঅ' কৰি আছোঁ ৰখি আছোঁ আৰু ইয়াৰে এৰিয়াটো বহুত ধুনীয়া হয় চাফা হয় প্লাছ বহুত মানে বহুত ডাঙৰ এৰিয়া গাইজ আপোনালোক যদি আহে দেন বহুত এনজয় কৰিব পাৰিব সঁচাকৈ বহুত ধুনীয়া জেগাটো আমি আহি পালোঁ ফাইনেলি ক'ত আহিলোঁ বাবা গেট পাছ লৈ ল'লোঁ ন এতিয়া আমি সোমাই পৰিলোঁ ক'ত গেট পাছ লৈ বৰ্তমান এতিয়া আমি বোট সাফাৰী কৰিম সকলোৱে লাইফ জেকেট পিন্ধি লৈছোঁ হেৰি কৰা পথালি কৰি ভিডিঅ' কৰা সবেই চাইছে মোৰ সৰু বাচ্চাটোকো লাইফ জেকেট পিন্ধাই দিছে এইটো এটা বহুত সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব যেহেতু বোট সাফাৰীত গ'লে যিকোনো এটা দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ বোট সাফাৰীত লাইফ জেকেটৰ বহুতেই প্ৰয়োজন কিমান মিনিট চলিব পাৰিম আমি আধা ঘণ্টা কনকা দা ভিলেজ ৰিজৰ্টত কি ধুনীয়া বোট সাফাৰী হৈ আছে ইয়াত আছে সাফিৰ ৱাইফ সাফি আছে মোৰ বাবা আছে এতিয়া আমি বোট সাফাৰী কৰি আছো গাইজ কেনেকুৱা লাগিছে মানে ৰাইক দেখাই দিয়া গা ধোৱা অসম বহুত ধুনীয়া লাগি আছে ক'ব লাগিব কিন্তু মোৰ বাবা কিন্তু তামাম ভয় কৰিছিল
বাবার মনটো চাইছে মুখটো চাইছে কেনেকুৱা হৈ আছে একদম ভয় লগা এক দৃশ্য চাই আছে আপোনালোকে বাবার চেহাৰাটো কেনেকুৱা হৈ গৈছে বাবা এইফালে চোৱা বাবা তই আহিলো কিনা চাইছা ইয়া চা মাম চাইছা ওয়াও ৰাবিয়ে ভয় খাই ইমান ভয় কেনেকুৱা লাগি আছে আহি নাই বহুত ভাল লাগি আছে কি কম আৰু ভাষাৰে প্ৰকাশ কৰিব পৰা নাই এটা ফটো শুটিংত ব্যস্ত আৰু আমি ইফালে ভিডিঅ' কৰাত নহয় নে বাবা অলপ চিঞৰি দিয়াচোন বাবা বহুত মাৰ আবা মাম বুলাবা গাইজ ইয়াত এটা জমনি আছে চাওকচোন মিষ্টাৰে কি ধুনীয়াকৈ পোজ মাৰি থিয় হৈ আছে কিন্তু মই ভিডিঅ' কৰিছে সি গমেই নাপায় কি হৈছে ফটো উঠাই আছোঁ সেইকাৰণে ধুনীয়াকৈ পোজ দি আছে আৰু মই ধুনীয়াকৈ ভিডিঅ' কৰিলোঁ সুন্দৰকৈ খেলাও ইয়াতে যোৱা যোৱা Ahora que la verde. Wow. Second time. Rayu, mana. গাইজ এতিয়া আমি অলপ খেলা ধূলা কৰাৰ পিছত আমাৰ লাগিল মানে অলপমান ভোক লাগিছে সেইকাৰণে অলপ টি স্নেক কৰি ল'লো हम बीच में और हम सारे बहुत एंजॉय करेंगे यहाँ पर ये आयशा भी है आयशा कुछ बोलो कैसा लग रहा है तुमको कैसा लग रहा है रायू जल्दी दौड़ो ঘূৰা ফুৰা বহুত কৰিলোঁ বহুত চালোঁ এতিয়া অলপ ভাগৰ লাগিছে সেইকাৰণে ভাবিছোঁ মানে অকণমান ৰেষ্ট লৈ লওঁ ইফালে যিহেতু বহাৰ কাৰণে চিট আছে প্লাছ অলপ ছায়াও আছে কাৰণ পূৰা ৰ'দ জানানে আমি চুৱেটাৰ পিন্ধি গৈছিলোঁ কিন্তু বহুত গৰম গাইজ তাতে গৰম লাগি গ'ল পূৰা মানে অ'পেন জেগাটো পূৰা ৰ'দ পৰি থাকে আৰু উঠি আছে গাইজ এতিয়া আমি গৈ আছোঁ তলত এইটো দেখা পাইছেনে ঘোঁৰাটো ৰখোৱা আছে সেই ঘোঁৰাৰ পিঠিত উঠিব হাজবেণ্ড আৰু তেখেতৰ বন্ধু চাবি দাদা আমি উঠিব বিচাৰিছিলোঁ কিন্তু কি মানে বহুত দুৰ্ভাগ্যজনক কথা মই মেখেলা চাদৰ পিন্ধি গৈছোঁ সেইকাৰণে উঠিব নোৱাৰিলোঁ আৰু এইফালে চাব পাৰিছে বাবাক ইমান ট্ৰাই কৰিলোঁ ঘোঁৰাৰ পিঠিত উঠাবলৈ কিন্তু নুঠে কিমান যে কান্দিলে আৰু লাষ্টত গৈ মিষ্টাৰ অকলে কৰিব লগা হ'ল ইয়াতে চাওক কি ধুনীয়া লাগিছে মোৰ কিন্তু বহুত মন গৈছিল ঘোঁৰা পিঠিত উঠিবলৈ কিন্তু বহুত বেয়া লাগিছে উঠিব পৰা নাই আৰু ইয়াতে চাবি দাদা আৰু চাবি দাদাৰ ৱাইফৰ যিজনী সৰু ভণ্টি হৈছিলে তাই দুজনে একেলগে উঠিছে ভাল লাগে মোৰ মানে সিহঁতক চায়ে ভাল লাগিছে কিন্তু উঠাইব পৰা নাই বহুত বেয়া লাগিছে সেইটোৰ কাৰণে আৰু গাইছ আপোনালোকো যাব দেই বাবা জাম্প কৰা ইখন ইমান জাম্পিং নহয় পৰি গৈছে যে বাবু সেইখনত যোৱা বাইদেউ বাবা খোৱা লোৱা শেষ হ'ল এতিয়া আমি পুৰা ভাগৰুৱা এতিয়া আমি ঘৰলৈ উভতিম ইফালে চাইছে আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আল্লাহ হাফিজ